আমার জনগণ লাগিব শোভাযাত্ৰাৰ পৰা অহা প্ৰত্যেকজন ব্যক্তিক কণ কণ ছাত্ৰ ছাত্ৰী সকলোকে সভাঘৰৰ পিছফালে থকা খালী ঠাইত পৰিচালক লীলা শইকীয়াদেৱে খন্তেক সময় জিৰণি ল'বৰ কাৰণে অনুৰোধ জনাইছে আৰু তাৰ পাছতে তেখেতসকলক স্বেচ্ছাসেৱকসকলে ভোজনালয়লৈ লৈ গৈ খোৱা বোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি স্বেচ্ছাসেৱকসকলক অনুৰোধ জনাইছো। আমি প্ৰত্যেকজন শোভাযাত্ৰাত অংশগ্ৰহণকাৰীক অনুৰোধ জনাইছো যাতে প্ৰত্যেকে তেখেতসকলৰ বাবে যোগাৰ কৰি ৰখা খাদ্য গ্ৰহণ কৰে তাৰ প্ৰতি আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। শোভাযাত্ৰাৰ পৰা অহা প্ৰত্যেকজন ব্যক্তি তথা ছাত্ৰ ছাত্ৰী আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আমি আমাৰ মূল মণ্ডপৰ পিছফালে থকা খালী ঠাইত কিছু সময় জিৰণি ল'বৰ কাৰণে শোভাযাত্ৰাৰ পৰিচালক লীলা শইকীয়াদেৱে অনুৰোধ জনাইছে। সেই ঠাইৰ পৰা আমাৰ স্বেচ্ছাসেৱকসকলে ভোজনালয়লৈ লৈ গৈ তেখেতসকলক খোৱা বোৱা ব্যৱস্থা কৰাবৰ কাৰণে আমি অনুৰোধ জনাইছো। আমি শোভাযাত্ৰাৰ পৰা অহা প্ৰত্যেকজন ব্যক্তি তথা ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলক অনুৰোধ জনাইছো তেখেতসকলৰ যাতে মূল মণ্ডপৰ পিছফালে থকা খালী ঠাইত কিছু সময় জিৰণি লয় আৰু তাৰ পাছতে তেখেতসকলক ভোজনালয়লৈ লৈ যোৱা হ'ব। ভোজন গ্ৰহণ কৰাৰ পিছতে যাতে তেখেতলোক যায় তাৰ বাবে আমি অনুৰোধ জনাইছো। শোভাযাত্ৰাত প্ৰত্যেকজন অংশগ্ৰহণকাৰীয়ে যাতে যেনি তেনি আঁতৰি নগৈ মূল মণ্ডপৰ পিছফালে থকা খালী ঠাইত কিছু সময় জিৰণি লয় তাৰ বাবে পৰিচালক লীলা শইকীয়াদেৱে আহ্বান জনাইছে। তাৰ পাছতে তেখেতসকলক ভোজনালয়লৈ লৈ যাবৰ বাবে আমাৰ স্বেচ্ছাসেৱকসকল সাজু হৈ আছে। কোনেও যাতে নোখোৱাকৈ নাযায় তাৰ প্ৰতি আমি বিনম্ৰ অনুৰোধ জনাইছো। আগে আগে বৰণীৰ শোভাযাত্ৰাৰে অন্ত পৰিছে। শোভাযাত্ৰাকাৰীসকল আহি মূল মণ্ডপ উপস্থিত হৈছে। আমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰত্যেককে অনুৰোধ জনাইছো তেখেতসকলে যাতে মূল মণ্ডপৰ পাছফালে থকা খালী ঠাইত কিছু সময় জিৰণি লয় তাৰ বাবে লীলা শইকীয়াদেৱে অনুৰোধ জনাইছে। তাৰ পাছতে তেখেতসকলক আমি ভোজনালয়লৈ লৈ যাবৰ কাৰণে স্বেচ্ছাসেৱকসকলক অনুৰোধ জনাইছো। Happy
আমৰ মালা ধাৰি আমি শোভাযাত্ৰাৰ পৰা অহা প্ৰত্যেকজন ব্যক্তিক মূল মণ্ডপৰ পিছফালে থকা খালী ঠাই কিছু সময় জিৰণি ল'বৰ কাৰণে আমি অনুৰোধ জনাইছো। তাৰ পাছতে তেখেতসকলে যাতে ভোজনালয়লৈ গৈ আহাৰ গ্ৰহণ কৰে তাৰ প্ৰতিও আমি অনুৰোধ জনাইছো। আমাৰ স্বেচ্ছাসেৱকসকলক ভোজনালয়লৈ যাবলৈ জনোৱা হৈছে। সাংস্কৃতিক শোভাযাত্ৰাৰ শোভাযাত্ৰাৰ পৰা অহা প্ৰত্যেকজন অতিথিক প্ৰত্যেকজন অংশগ্ৰহণকাৰী যাতে ভোজনালয়লৈ লৈ যায় তাৰ প্ৰতি আমি অনুৰোধ জনাইছো। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰত্যেকজন অংশগ্ৰহণকাৰীক আমি অনুৰোধ জনাইছো মূল মণ্ডপৰ পিছফালে খালী হৈ থকা ঠাইত তেখেতসকলক কিছু সময়ৰ কাৰণে জিৰণি ল'বৰ কাৰণে পৰিচালক লীলা শইকীয়াদেৱে অনুৰোধ জনাইছে। তাৰ পাছতে তেখেতসকলৰ বাবে যোগাৰ কৰি ৰখা ভোজন গ্ৰহণ কৰিবৰ কাৰণে ভোজনালয়লৈ যাবলৈ অনুৰোধ জনোৱা হৈছে। আমাৰ সকলো স্বেচ্ছাসেৱকে যাতে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখে তাৰ প্ৰতি আমি বিনম্ৰ অনুৰোধ জনাইছো। চতিয়া জাতি ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া কৰ্মচাৰীক আমি সকলো শোভাযাত্ৰাত অংশগ্ৰহণকাৰীয়ে যাতে খাবলৈ পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনালো। লোকে মাছা মাৰি আন্দোলি কান্দোলি আমি মাছা মাৰি পুহি হয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰত্যেকজন অংশগ্ৰহণকাৰীক আমি অনুৰোধ জনাইছো তেখেতসকলে খন্তেক সময়ৰ বাবে মূল মণ্ডপৰ পিছফালে খালী হৈ থকা ঠাইত কিছু সময় জিৰণি ল'ব আৰু তাৰ পৰাই তেখেতসকলক আমি ভোজনালয়লৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেকজন অংশগ্ৰহণকাৰীয়ে যাতে খোৱা বোৱা নলোৱাকৈ যাতে ঘৰা ঘৰি গুচি নাযায় তাৰ প্ৰতি আমি অনুৰোধ জনাইছো। আমি স্বেচ্ছাসেৱকসকলক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰত্যেককে মূল মণ্ডপৰ ভিতৰৰ খালী হৈ থকা ঠাই ঠাইলৈ লৈ যাবৰ কাৰণে জনোৱা হ'ল। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰত্যেককে মূল মণ্ডপৰ ভিতৰত খালী হৈ থকা ঠাইলৈ যাবলৈ জনোৱা হৈছে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰত্যেকজন অংশগ্ৰহণকাৰীক মূল মণ্ডপৰ ভিতৰত খালী হৈ থকা ঠাইলৈ যাবলৈ জনোৱা হৈছে আৰু তাৰ পৰাই আপোনালোকক বাহিৰে বাহিৰে ভোজনালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেকজন অংশগ্ৰহণকাৰীয়ে যাতে আহাৰ গ্ৰহণ কৰে তাৰ প্ৰতি আমি বিনম্ৰ অনুৰোধ জনাইছো। কোনো শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ব্যক্তি যাতে নোখোৱাকৈ নাযায় তাৰ প্ৰতি আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনোৱা হৈছে। আমাৰ সমূহ স্বেচ্ছাসেৱকে যাতে শোভাযাত্ৰাৰ পৰা অহা প্ৰত্যেকজন ব্যক্তিক সেৱা আগবঢ়ায় তাৰ প্ৰতি নজৰ ৰাখিবৰ বাবে আমি বিশেষ
বিশেষভাৱে যিসকলক আমি কাৰ্ড ইছ্যু কৰিছিলোঁ সেইসকলক দৃষ্টি ৰাখিবৰ কাৰণে জনোৱা হ'ল। ভুলটোকে দেখোঁতো ভালটোকে দেখো বেয়াটোকে দেখো এই ক্ষেত্ৰত আমাৰ সকলো স্বেচ্ছাসেৱকক সম্পূৰ্ণভাৱে দায়িত্ব পালন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বীৰাংগনা সন্মিলনী ক্ষেত্ৰত ইতিমধ্যে তৃতীয় জাতি ছাত্ৰসংঘৰ দলে সাংস্কৃতিক কাৰ্যসূচী অন্ত কৰিছে। 10 বছৰতে কেৱল সাংস্কৃতিক শোভাযাত্ৰা দল আহি মূল মণ্ডপখিনি পাইছে। সাংস্কৃতিক সমন্বয় কৰিছে। আপোনালোকক তাতে পৰিচালক লীলা শইকীয়াদেৱে কণ্টেক্ট জিৰণি ল'বৰ কাৰণে অনুৰোধ জনাইছে আৰু তাৰ পৰা আপোনালোকক খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেকজন অংশগ্ৰহণকাৰীয়ে যাতে আহাৰ গ্ৰহণ কৰে তাৰ বাবে আমাৰ স্বেচ্ছাসেৱকসকলে চোকা দৃষ্টি ৰাখিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। স্বেচ্ছাসেৱকসকলক আমি শোভাযাত্ৰাৰ পৰা অহা ব্যক্তিসকলক আগবঢ়াই লৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰত্যেকজন ব্যক্তিয়ে যাতে মূল মণ্ডপৰ ভিতৰত পিছফালে খালী হৈ থকা ঠাইত কিছু সময় জিৰণি লয় তাৰ প্ৰতি স্বেচ্ছাসেৱকসকলে চোকা দৃষ্টি ৰাখিব।
আৰু তাৰ পাছতেই তেওঁলোকৰ বাবে খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। গতিকে ভোজনালয়লৈ লৈ যাবৰ কাৰণে আমি অনুৰোধ জনাইছো। আমাৰ স্বাস্থ্যসেৱকসকলৰ প্ৰতি বিশেষ অনুৰোধ, যাতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা কোনো যাতে লোকে নোখোৱাকৈ থাকিব নালাগে, তাৰ প্ৰতি দৃষ্টি ৰাখিবৰ বাবে আমাৰ স্বেচ্ছাসেৱকসকলক ভোজনালয়লৈ যাবৰ বাবে অনুৰোধ জনালো। বীৰাংগনা সবিসাধনৰ ক্ষেত্ৰত এই দিবাত নোপোৱাই কৰিলে সাংস্কৃতিক Bora!
আমি গৈ আছো ইয়াত দিছে আমাৰ আছে না Good. Mana? Out now, out here. Out here. Ready button ko atam. আমি